গরু মাংস ইলিগেল বলে কোনো আর্টিকেলে দেখব পারিব বা তো সংবিধাन 29 मोसौ बेदरा बहा इलिगेल सोर बुंनो हायो बबे संबिधानाव लिरनानै दोननाय दं गोबांथार खोथा नोंथांमोना सिनायै गैया बयजोंबो सिनायजानाय मिथिजानाय जोंनि आसामावनो सुकुर आली बिथाङा थरख' बिथरख' जादों खौरांगिरिफोरजों आरो बिथांनि बुंनाया बेसेबां सैथो नोंथांमोना मतामतखौ होनो हागोन भिडिअखौ नायलांग्रोजोब সাংবাদিকজনে কয় জনপ্ৰিয় হ'ব পাৰে সাংবাদিকৰ জানো 2 নম্বৰৰ পিছে আছে গৰে সাংবাদিকজন জানো ভাল কাম কৰিব পাৰে জানো সাংবাদিকবিলাকে তো ভাল কাম কৰিবই নোৱাৰে কোটি তাক আমি কেনেকৈ ভাল কম জনে বিয়া তাক বিয়াই কয় সবৰ কথা কৈছে না কাম কথা আমি সবৰ কথাই কম কাৰণ কোনো সাংবাদিকে ভাল কাম নকৰে এটি স্পষ্ট কথা আপুনি যে আছে আপুনিও ভাল কাম নকৰে আপুনি দেখুৱাই দিব যে মই এইটো কাম কৰিছো উদাহৰণ দিয়ক যে আমি এইটো কাম ভাল কৰিছো দেখুৱাই দিয়ক বহুখিনি কৰিছে আপোনালোকে কৰা নাই আপুনি ব্যক্তিগত কি কৰিব আপুনি মিডিয়া হিচাপে আপুনি চেনেল হিচাপে আপুনি কৰা নাই মানে আপুনি ব্যক্তিগত সাংবাদিক হিচাপে আপুনি কৰা নাই কিন্তু নাই সাংবাদিক ভাল কাম কৰিবই নোৱাৰে কাৰণ তেওঁ চলিবই নোৱাৰিব সাংবাদিকে আৰু সাংবাদিকৰ কামেই নহয় কিন্তু ভাল কাম কৰাৰ কোনো তেওঁলোকে কৰিবই নোৱাৰিব সাংবাদিক চলিবই নোৱাৰিব তেওঁলোকে সাংবাদিকে চলিবই নোৱাৰিব এইটো লিখি দিম আমি যে আপোনালোকে নোৱাৰিব আপোনাক দেখোন যেতিয়া ইলেকশ্যন খেলিছিলে তেতিয়া সাংবাদিকৰ পিছতে আপুনি দৌৰি ফুৰিছিলে আমি সাংবাদিক পিছত দৌৰি না সাংবাদিক আমাৰ পিছে পিছে দৌৰি থাকে আমি সাংবাদিক পিছত আপুনি নদৌৰে আমি দৌৰি নাথাকো সাংবাদিক আমাৰ পিছে পিছে দৌৰি থাকে কিয় আহে টিআৰপি আছে সুগেলিদাৰ লাভ আছে বেনিফিট আছে সেইখনে কাটি কাটি নিউজ বনাব ক'ত বা ভুল কৰিলো ক'ত বা কাৰ নিউজ কোনে আছে এটি ইডিট কৰি কৰিব আজি মই দুবাৰকৈ জেলত দিলে কি কাৰণে দিলে সংবিধান আছে নেকি গরু মাংস ইলিগেল বলে কোনো আর্টিকেলে দেখব পারিব বা তো সংবিধান 29 আর্টিকেল 25 আর্টিকেলত আছে 29ত আছে আপুনি যেন জেললৈ গ'ল গো মাংসৰ কাৰণে হেতু আপোনাৰ সাংবাদিকৰ কাৰণে সাংবাদিকে ষড়যন্ত্ৰ কৰি আমাক জেলত দিছে সাংবাদিক কি কৰিব নোৱাৰে সাংবাদিক বচাব পাৰে মাৰিবও পাৰে গতিকে সেইকাৰণে কৈছে সাংবাদিক ভাল কেতিয়াও হ'ব নোৱাৰে ব্যক্তিগতভাৱে চাগে কাৰোবাক সাংবাদিক ব্যক্তিগত নহয় ব্যক্তিগত হিচাপে তেওঁ ভাল কাম কৰিব পাৰে কিন্তু মিডিয়া হিচাপে সাংবাদিক হিচাপে কোনো ভাল নহয় এটি স্পষ্ট জ্যেষ্ঠ সাংবাদিকসকল যিমানে জ্যেষ্ঠ থাকক সবাই 2 নম্বৰ পিছে থাকে সবাই টকাৰ পিছে পিছে দৌৰি থাকে যিমান আছে সব ডাঙৰ নেতাৰ পিছত সেইবিলাক ডাঙৰ লিডাৰৰ পিছত ঘূৰিব ডাঙৰ সিন্ডিকেটৰ লগত জড়িত থাকিব সেইবিলাক সৰু সিন্ডিকেটৰ লগত নাথাকে সৰু মানুহৰ লগত নাথাকে বহুত আছে আপুনি কাৰণ ক্ষেত্ৰত ক'ব সব চেনেলত আছে জড়িত আজি কোন নাই সবেই আছে সিন্ডিকেটৰ লগত জড়িত থকা আপুনি প্ৰমাণ আছে বহুত আছে আমাৰ দুপুরে যাওক আমি প্ৰমাণ কৰি দিম কেইটা প্ৰমাণ লাগে কক আপুনি মই প্ৰমাণ কৰি দিম আমাৰ দুপুরে দি কয়লাৰ সিন্ডিকেট গৰুৰ সিন্ডিকেট হোক মহৰ সিন্ডিকেট হোক কাঠৰ সিন্ডিকেট বালি সিন্ডিকেট হোক কাঠৰ সিন্ডিকেট কি সিন্ডিকেট লাগে আপুনি ৰাজ্য প্ৰতিনিধি হিচাপে কিয় আমি অকলে কি কম আমিতো কৈ দিছিলো আৰু এইটো কাম কৰিছে কিয় আপুনি মুখান খোলে মইতো তেতিয়াই কৈছিলো মই সাংবাদিক কেনেকৈ গালি দিলো মইতো গালি দি আছো যে এইবিলাক আপোনালোকে 2 নম্বৰ পেছন আছে ঘূৰি থাকে আপোনালোকে দুপুরে যাওক কিমান সিন্ডিকেট আছে বলক আমাৰ হাতে আমি দেখুৱাই দিম কিমান 2 নম্বৰ চলি আছে মোৰ লগত বলক মুখ খুলি কিয় কোৱা নাই মইতো সদায় কৈ আছো কিয় কোৱা নাই মইতো সদায় কৈ আছো যে সাংবাদিকে সাংবাদিক ভাল কাম নকৰে সাংবাদিক এইবিলাক টকা লৈ এইবিলাক কৰি আছে কোনোবাই যদি ভুল কৰিছে আপুনি মুখাখন খুলি দিব লাগে মইতো কৈছো এই কথাটো যে দুপুরেতে ইলিগেল কাম দুপুরেতে চলি আছে আপোনালোকে যদি বিশ্বাস নকৰে মই প্ৰমাণ কৰি দিম পইণ্টটো আজি দেখুৱাই দিব পাৰিছে মই প্ৰমাণ কৰি দিম আছে প্ৰমাণ কিন্তু একো নকৰে সেইবিলাক নিউজ বজালে যদি দল যায় আপুনি 2 নম্বৰ খিনি দেখুৱাই দিব পাৰিব নিশ্চয় পাৰিম 2 নম্বৰ নিশ্চয় দিব পাৰিম মোৰ কথা হিচাপে যাব লাগিব হা নে আপুনিও মেনেজ হৈ যাব আপুনি মেনেজ হয় না নহয় আপুনি যাব যেতিয়া আমি প্ৰমাণ কৰি ন তেতিয়া মোৰ একশ্যন ল'ব মোৰ ব্যৱস্থা ল'ব তেতিয়া মই দেখুৱাই দিব নোৱাৰো 2 নম্বৰ কাৰবাৰ যদি আমি দেখুৱাই দিব নোৱাৰো কয়লা সিন্ডিকেট গৰু সিন্ডিকেট মাংস সিন্ডিকেট কাঠৰ সিন্ডিকেট মহ সিন্ডিকেট আমি যদি প্ৰমাণ কৰি দিব নোৱাৰো এটাও যে এই জিকেটে প্ৰমাণ দিলো বালি সিন্ডিকেট পাথৰৰ সিন্ডিকেট কয়লা সিন্ডিকেট এইবিলাক যদি প্ৰমাণ কৰি দিব নোৱাৰো আমাৰ ব্যৱস্থা লওক আপোনালোকে আর যদি আমি এটা প্রমাণ করে দিব আপনারা কি লব সাংবাদিকের কি ব্যবস্থা হবে এটা পরবর্তী পর্যায়ে ইয়াৰ বিষয়ে কথা পাতিম কাৰণ বহু সাংবাদিকে এই অনুষ্ঠানটো চাই আছে কাৰণ সাংবাদিক সকলোবিলাক 2 নম্বৰৰ লগত জড়িত থাকে মই আগৰবাৰে কৈছো সাংবাদিক কোৱাটো আপোনাৰ অনুচিত কাৰোবাক ব্যক্তিগতভাৱে কোৱাটো বেলেগ কথা আমি প্ৰত্যেক সাংবাদিকে আমি কৈ যাম কাৰণ প্ৰত্যেক সাংবাদিকে 2 নম্বৰৰ লগত জড়িত থাকে নহলে সাংবাদিক কামেই নহয় এইটো সাংবাদিকে কৰিবই নোৱাৰিব গতিকে আমি প্ৰত্যেকটা সাংবাদিক কোনো সাংবাদিক ভাল নহয় আপোনাক মই এই অনুষ্ঠানলৈ মাতি আনিছো আপোনাক মই দুখাৰ টানকে ক'বলৈ বেয়া লাগে যুক্তি বেছিকে ধৰিবলৈও আপুনি ভাবিব যেন মাতি আনি নাই যিটো যুক্তি নকৰে সেইটো আমি কম আমাৰ খোলা কথা খোলা আহ্বান মই জনাইছো যিটো ইলিগেল কাম জনে কৰিব
তাকে মই প্ৰত্যুত্তৰ দিম। মই আগৰ পৰা কৈছো, মই তো আজি পৰা মাথা নাই। আজি আমাৰ বিজেপি চৰকাৰৰ আমি থাকা সত্ত্বেও আমি বিজেপি চৰকাৰক কৈ আছো, ভয় এনকাউণ্টাৰ কৰিছে, মই কৈ দিলো। ভুল জনে কৰিব, জনে অন্যায় কৰিব, তাৰ প্ৰতিবাদ কৰোঁতে আমি কিছু ভয় নকৰোঁ। মই আই ডোন্ট কেয়াৰ, মই কাৰো দিকে ভয় নকৰোঁ। মই একদম ক্লিয়াৰ আগত কওঁ, কাৰণ আমি ভয় বস্তু আমাৰ নাই, মৰিবলৈ সাজু আছো, ভয় খোৱা চুগুৱালি নহয়। গতিকে অন্যায় জনে কৰিব, তাৰ প্ৰতি উত্তৰ দিবই। অন্যায় কৰিছে সাংবাদিক বিলাকে, তাকে আমি আদৰ জনাম, চুমা খাম, সন্মান জনাম, এতিয়া কেতিয়াও নহয়। মানে সাংবাদিকৰ প্ৰতি আপোনাৰ ক্ষোভ আছে? মোক কিয় খব 2 নম্বৰ পিছত জনে ইলিগেল কামত জড়িত হ'ব, সেইবিলাকতো আমি কমেই। কিছুমান ৰাজনীতিকৰ প্ৰতি আপোনাৰ ক্ষোভ নাই? কিয় নাই, মইতো কৈ দিলো, মই টকচত কৈ দিলো, কিছুমান নেতাৰ কথা কলো। বিজেপি কিছুমান বেয়া মানুহ নাই নেকি? আছে না? আৰে দলত ভাল বেয়া চব দলতে আছে। এতিয়া বেয়া মানুহখিনি আপুনি উলিয়াই দিছে নাই, যেনে এইখিনিয়ে বেয়া কাম কৰিছে? সেইটোতো আপোনালোকে দেখাই পাইছে, দলত কোনে ভাল কাম কৰে, কোনে বেয়া কাম কৰি আছে, নিশ্চয় দেখা পাই আছে আপোনালোকে। আৰু ইয়াতকৈ কি ক'বলগীয়া আছে? আমাৰ চকুত যেখানে পৰিছে আমি সেইটোতো ক'লোই, যে আমাৰ চৰকাৰত এইটো ভুল পাইছো, আমি এইটো ভুল কথাটো কৈ দিলো, যে এনকাউণ্টাৰটো আমাৰ ভুল, পুলিচ দুৰ্বল নহয়, কিন্তু দুৰ্বল বুলি ভাবি ল'লে এতিয়া, কথাটো আমি কৈ দিলো। যিটো সঁচা কথা সেইটোতো আমি কম, কাৰণ আমি এশবাৰ চিঞৰি চিঞৰি কম। আপোনাৰ মনৰ কথা, আপোনাৰ ব্যক্তিগত কিছুমান কথা আপুনি ক'ব পাৰে, আপোনাৰ অধিকাৰ আছে। আপুনি কৈছে আপোনাৰ ব্যক্তিগত কথা, আমাৰ প্ৰত্যেকৰে চিন্তাধাৰা, প্ৰত্যেক সাংবাদিকৰ হওক, ৰাজনীতিবিদৰ হওক, প্ৰত্যেকৰে বেলেগ বেলেগ, আৰু প্ৰত্যেকে বেলেগ বেলেগ, প্ৰত্যেক সাংবাদিকে এনেকুৱা নহয়। কিছু ক্ষেত্ৰত নাই, আমি এতিয়াও মানি নলওঁ, প্ৰত্যেক সাংবাদিকে হয়, প্ৰত্যেক সাংবাদিকে হয়। আপোনাৰ দৃষ্টিত আপুনি কৈছে, আপুনি গ্ৰেণ্ড লেভেলত যোৱা নাই, আপুনি গম নাপাব। বহুখিনি আপুনি অফিচত বহি আপোনালোকে ইমানখিনি গম নাপাব। আপুনি গ্ৰেণ্ড লেভেলত চাব লাগিব, গ্ৰেণ্ড লেভেলত কি চলি আছে সেইটো চাই আপুনি ক'ব পাৰিব। আপুনি অফিচত বহি ইমানখিনি নাজানিব গ্ৰেণ্ড লেভেলত কি চলি আছে। গ্ৰাউণ্ড লেভেলতো যাওঁ, গ্ৰেণ্ড লেভেলত চাব লাগিব। আপোনাৰ দৃষ্টিত নপৰিব পাৰে, কিন্তু আপোনাৰ কোৱাটোত আপোনাৰ টান পাই আছে, যে আমাৰ কথাটো আমি কেনেকৈ কৰো, আপোনাৰ কথাটো লুকাই কিয় ৰৈ আছে, আপোনাৰ টান পাই আছে। টান কিয় পাব লাগে? যিটো সঁচা কথা সেইটোৱে আমি কওঁ। সকলোৱে কেনেকে হ'ব? সকলোৱে হ'ব, সকলো সাংবাদিকে বেয়া। নহ'লে দুবৰি চেণ্ডিকেট কেনেকৈ চলি আছে, গোসাইগাঁও চেণ্ডিকেট কেনেকৈ চলি আছে, বলক আমাৰ লগত আমি দেখাম। আপুনি বাৰ বাৰ কৈছে সকলো সাংবাদিক, আপুনি কি আমি কোনেও ভাল নাপাওঁ। জ্যেষ্ঠ সাংবাদিকসকলক নাই, সন্মান নাই কৰা? সন্মান আমি কৰো, সন্মান আমি কৰো, আমি কিয় সন্মান নকৰো? কিন্তু জনে ইলিগেল কৰিছে সেই জ্যেষ্ঠ সাংবাদিক কিয় প্ৰতিবাদ নকৰে? জ্যেষ্ঠ সাংবাদিকে কিয় প্ৰতিবাদ নকৰে? কিয় 2 নম্বৰ পিছত তাতে চেণ্ডিকেট কিয় প্ৰতিবাদ নকৰে? সন্মান আমি কৰো, সন্মান আমি কোৱা নাই যে আমি সন্মান নকৰো। সন্মান যদি আছে তেতিয়াহ'লে কিয় নাযায়? গ্ৰেণ্ড লেভেলত কিয় চলিছে আমাৰ লগত? বলক, আমি যে কথাটো কৈছো, চেলেঞ্জটো দিছে, আমি চেলেঞ্জ দিছো, গুৱাহাটীৰ পৰা দল গৈ পেলাই তাত আমি প্ৰমাণ কৰি দিম। ধুবুৰীত আছে, গোসাইগাঁও আপোনাৰ, আপুনি নিজে লৈ যাব। আমি নিজে যাই প্ৰমাণ কৰি দিম। আমাৰ লগত বলক, আমি প্ৰমাণ কৰি দিম যে আমাৰ ধুবুৰীত কি চলি আছে না চলি আছে, গোসাইগাঁও কি চলি আছে না চলি আছে, আমি প্ৰমাণ কৰি দিম। আপুনি আহ্বান জনাইছে মানে? মই আহ্বান জনাওঁ সকলো সাংবাদিক, যদি এইটো কাৰণে সঁহাৰি জনাই আমি ৱেলকাম জনাম। আহক, আমি দেখুৱাই দিম, চাম তেতিয়া আমাৰ কিমান জ্যেষ্ঠ সাংবাদিক আছে, কিমান ভাল সাংবাদিক আছে, এতিয়া আমি প্ৰমাণ পাম। এতিয়া আৰু কি ক'ম? আমি সন্মান কৰোঁ, আমি সকলোৱে। আমি কোৱা নাই যে আমি বেয়া পাওঁ, আমি সন্মান কৰোঁ, কিন্তু মাত যদি নামাতে তাকে আমি কি ক'ম?